हेलो गाइज वेलकम बैक टू माय निउ ब्लॉग मोर टिप्पणी आपलोक সকলোকে স্বাগতম জানাইছো কি খবৰ বাৰু আপোনালোকে আশা কৰিছো নিশ্চয় ভালে আছে আজি এটা মানে ৰেচিপি হ'ব আৰু ডেইলি ব্লগ টাইপো হ'ব তো ভিডিওটো বলকচোন আৰম্ভ কৰো আপোনালোকে চাই থাকক তো আজি আনিছিল এও মানে এক ডক্টৰে পাৰ খাব দিছে আৰু পাৰ মাংস খাব দিছে বহুত মানে ব্লিডিং হৈছে তো এক্সিডেন্টটো বহুত টেষ্ট গল আপোনাৰ তো লাইন শর্ট করতে আর কিডনি স্টোনতো অলপমান প্রবলেম হয়ে আছে আপনাদের গম পাইছে মই কৈছো ভিডিওত তো আজিতেও আনিছে এটা পাৰ খাবলৈকে এয়া লৰাটো উৎপাত চাওকচোন পাৰটো লাৰিব নাপাৰিনে এয়া পাৰটোৰ গাত পুৰা পানী তো গাইস এইখিনি লৈ ললো মাংস এটা পাৰ হিচাপে অলপমান ওলাইছে আৰু এয়া লৈ ললো আলু আৰু ইয়াতে আদা নহৰু গৰম মছলা একেলগে বটি লৈছো তো কেনেকৈ বনাও চাও অলপ বাৰু দেখুৱাম মই ভিডিঅ'ত যদি পাৰো তো মাংসখিনি দি ললো ইয়াতে এতিয়া দি নিমখ আলুখিনি দি ললো মাংসখিনি দি ললো ইয়া সোৱাদ অনুসৰি নিমখ দি বেছি দিম তো এখিনি নিলো তো এতিয়া দি ললো ৰেড চিলি এতিয়া দি ধনিয়া পাউডাৰ আচলতে মই বনোৱা নাই হাজবেণ্ডে বনাইছে মই দেখুৱাইছো এতিয়া দিছে জিৰা আৰু এতিয়া দিব মিট মছলা হ'ব এতিয়া গৰম মছলা দিছোঁ তো এতিয়া গোটেইখিনি দি পিনে এতিয়া আৰু ৰঙগুড়া দিয়া নাছিলে ৰঙগুড়া এতিয়া অলপমান দি দিওঁ পুৰা লৰাই দিব আচলতে কয় পাৰ মাংস জোল হ'লে মানে বেছি খাবলৈ সোৱাদ হয় আৰু এনেতো মাংস পিচকেইটা সৰু সৰুৱে থাকে বাৰু কিন্তু বেছি জোল হ'লে খাব ভালে না তো গাইজ এও বনাইছে মাংস যে মই কাটি বাছি ময়ে দিছোঁ আলুখিনি অৱশ্যে মায়ে মানে চেলাই দিছে বা আদা নহৰুখিনি মায়ে বটি দিছে তো এও মই মাংসখিনি কাটি দিলোঁ এও মানে বস্তুবিলাক বহুত টেষ্টি বনাই খাবলৈ কালি ছাগলী মাংসখিনি বহুত মানে সোৱাদ হৈছিলে আৰু তো সেইকাৰণে এতিয়া মই ৰখি আছোঁ পূৰা দবাই পিনে খাবৰ কাৰণে আৰু এও পূৰা বনাই আছে তো গাইজ মই খোৱা ভিডিঅ'টো ইয়াতে দিম আজি ভাত খাওঁতে অলপ দেৰি হ'ল কিন্তু বেছি খাব নোৱাৰোঁ তো যোনখিনি খাওঁ মই আপোনালোক ভিডিঅ'টো পূৰা দি থাকিম ভিডিঅ'টো পূৰা স্কিপ নকৰাকৈ আপোনালোক গোটেইখিনি ভিডিঅ' চাই থাকিব A few moments. Hello guys, লৈ লৈছোঁ এতিয়া মই ভাত আঞ্জা হৈ গ'ল কিন্তু লাইনটো নাছিল কাৰণে ভাত খোৱা নাছিলোঁ এতিয়া 4:30 বাজি গ'ল ভাত খাওঁতে দেৰি হ'ল অলপমান তো বলকচোন ভাতকেইটা খাই লওঁ নে কি কয় গাইজ
পূৰা গৰম লাগিছে, ইমান গৰম পৰিছে নহয়। আগষ্ট মাহটো গৈছে ঠাণ্ডাই পৰিব লাগে, কিন্তু গৰম কমাহে নাই। তো আজি মোৰ আইটেম কি আছে চাই লওক। এয়া তিয়ঁহ আৰু গাজৰ আৰু এইটো কাবলি বুটটো চাটনি, পিঁয়াজ দিছোঁ, জলকীয়া দিয়া নাই, মানে জলকীয়া নায়েই গাইছ, কি ক'ব, কেঁচা জলকীয়া নায়েই। তাৰপিছত এয়া পচলা খাৰ দিছে মায়ে, কল পচলা, আৰু লৈ লৈছোঁ ভাত। আৰু ইয়াতে আছে আপোনাৰ ঔ আৰু গৰৈ মাছেদি বনাইছে মাছটো আছে, মাছ মই বেছি আনা 1 পিচে আনিছোঁ, গৰৈ মাছটো ডাঙৰ আছিলে। তো আৰু ইয়াতে আছে পাৰৰ মাংসৰ জোল। বলক দেৰি নকৰোঁ, নে কি কয়, দেৰি নকৰাকৈ আজি ভাত সাজ খাই লওঁ। তো বলক গাইজ আৰম্ভ কৰি দিওঁ খোৱা। কেমেৰাটো ভালকৈ আহিছে, দেখিছে না? তো বলক এতিয়া ভাত খাই ৰাতি ভাত নাখাওঁ দিয়ক গাইজ। প্ৰথমে খাই লওঁ পাৰৰ জোলেদি। দালি আছিল, নাখাওঁ, ইচ্ছা নাই দালি খাব। মই বেছি মানে কি আঞ্জা দি ভাত খাব নোৱাৰোঁ, মানে ভাল নাপাওঁ আৰু। তো বলক গাইজ আৰম্ভ কৰি দিওঁ। ৱাও, পাৰ মাংসখিনি বহুত ধুনীয়া হৈছে খাব, মোৰ হাজবেণ্ডে বনাইছে। পাৰ মাংস জোলে ভাল লাগে। মাংস আনিছোঁ, মাংস পিচকেইটা চাওকচোন, ইমান সৰু সৰু পাৰ মাংস। মই আজি ফাৰ্ষ্ট টাইম মানে মাংস কাটিছোঁ আৰু এনেকৈ পূৰা মাৰা বাচি কাটালৈকে আজি ফাৰ্ষ্ট টাইম। এই মাংস হয় এটা মনত পৰে, বিয়া বাহুত গ'লে আমাৰ ছোৱালীবিলাকৰ তেনেকুৱা হৈ যাবচোন, মাংস হাৰা চাৰা খাব লাজ লাগে। জোলে যদি টানি দিওঁ, যদি লিপষ্টিকটো এনেকুৱা হৈ যায়, এতিয়া ঘৰত আৰু কথা নাই দিয়ক না গাইজ। কাৰ লগত এনেকুৱা হৈছে কওকচোন? মোৰ হৈছে। মই ক'ৰবাত বাৰ্থডেত গৈছিলোঁ চাগে এখন, আজি 6 বছৰমান আগত, নামটো মেনশ্যন নকৰোঁ বাৰু, কাৰ তাত গৈছোঁ। তো এনেকৈ আৰু লুচি, ব্ৰইলাৰ মাংস আৰু মিঠাই এনেকৈ কিবা কিবি দিছিলে আৰু। এতিয়া যিহেতু আলহী ঘৰত আৰু লাজ লাগে ন খাব, যোনখিনি পাৰোঁ খাইছোঁ। মাংসখিনি মানে কেতিয়াবা এনেকুৱা থাকে ন, কিছুমান হাৰ্ডি খাব ভাল লাগে, টেষ্টি হয়, আৰু সেইখিনি বস্তু টেষ্টি হয় খাবৰ কাৰণে, কিন্তু লাজ লাগে। এতিয়া মই খাওঁ কেনেকৈ, এতিয়া মই চুবাওঁ কেনেকৈ যদি মোৰ লিপষ্টিকটো বেয়া হৈ যায়। মাংসখিনি মই এৰি থৈ আহিছোঁ, ঘৰত আহি ভাবিছোঁ খাই কিয় নিদিলোঁ মই, মোক বহুত আফচোচ লাগিছে। তো সেই আৰু চবে খোৱা ভিডিঅ' দি যাবা, ময়ো খোৱা ভিডিঅ' দিছোঁ। আৰু কেনেকুৱা এনেকুৱা ভিডিঅ' আপোনালোকে মোৰ পৰা চাব বিচাৰে কমেণ্ট কৰি জনাব। আৰু সোনকালে মোক 500 কৰি দিয়ক, 250 হৈছে। 500 যেতিয়া হ'ব ছাবস্ক্ৰাইবাৰ, ধামাকা চেলিব্ৰেশ্যন হ'ব। আৰু 1K হ'লেতো ক'বই নালাগে। তো এইবাৰ খাম ঔটেঙা দিয়ে। মই ঔটেঙা দালিত দিলে বেছি ভাল পাওঁ। টেঙা আছে।
টেঙা দি ভাত খালে খাৰ লাগে, কিন্তু মানুহে কয় টেঙা আৰু খাৰ একেলগে খাব নালাগে, কিন্তু টেঙা আৰু খাৰ দুয়োটাৰে সদায় বেলেগ। কিন্তু বেয়া বোলে, পেটৰ কাৰণে বেয়া আৰু বেমাৰ আজাৰৰ কাৰণে। মানে টেঙা আৰু খাৰ একেলগে এডজাষ্ট নহয় আৰু। কিন্তু আমাৰতো এনেকুৱা নহয়, আমাৰ মুখখনৰ খাবই লাগে। মই এনেকৈ চাটনি কৰিলে খাই ভাল নাপাওঁ, হাজবেণ্ডৰ কাৰণে খাব লগা আছে। গোল গোলকৈ কাটিলে ভাল পাওঁ মই। বেয়া নালাগে, কিন্তু চব বস্তুৰে টেষ্ট বেলেগ, সোৱাদ বেলেগ। তো কালি মই এটা মটন কাৰী ৰেচিপি দিছিলোঁ, কোনে কোনে চাইছে জনাবচোন। তেনেকুৱা লাগিছে, বহুতেই ইমি হৈছিল খাবৰ কাৰণে, কিন্তু বহুত জ্বলা হৈছে, ল'ৰাটো নাখালে। তাক 2 পিচ মাংস ধুই দিছোঁ, সেইখিনি খাইছে। মোৰ ল'ৰাটোৱে আৰু মাংস খাই ভাল নাপায়, মাছহে ভাল পায়, মাংস নাখায়ে। এয়া মোক কৈ আছে কালি মাংসখিনি বোলে ল'ৰাটোৰ কাৰণে আনিছিল, মই খালোঁ। আজি পাৰতটো মোৰ কাৰণে আনো নাই, ল'ৰাটোৰ কাৰণে আনিছিল, মই খালোঁ। যি নহওক মই খালোঁতো। গাজৰটো ৰুকি দিয়া নাই, শুকাই থাকিব লগা হৈছে। ইমান দেৰিকৈ ভাত খালোঁ গাইছ, ৰাতি নাখালেও হ'ব। এটা কথা গাইছ, এই যে খোৱা ভিডিঅ'বিলাক দি থাকে, আপোনালোকৰ লোভ লাগেনে চাই পিনে কওকচোন। মই সেই খোৱা চেলেঞ্জ ভিডিঅ'বিলাক যে চাই থাকোঁ, মোৰ এনেকুৱা লাগে মই এই মাত্ৰ যদি কিনি জেগাত যাই পালোঁ হয়, গোটেই খাই দিলোঁ হয়। বেলেগে খাই থাকিলে লোভ লাগে। তাৰ কাৰণে কোৱা হয় বাৰু, মানে খোৱা ভিডিঅ'বিলাক চাই আছে, কিন্তু আপোনালোকৰ খাব মন যায়, যাব মন যায়। ইমানে ভাত লৈছোঁ নে শেষে হোৱা নাই জানেনে। ভিডিঅ'টো মানে ৰখাই ৰখাই কৰি আছোঁ, নহ'লে বহুত দীঘলীয়া হৈছে বাৰু। প্লাছ এটা কথা কওঁ, আপোনালোকে বস্তুটো বুজি পাইছেনে? কোনোবাই ভাবিব পাৰে হয়তো হাজবেণ্ডৰ ইমান মানে বেমাৰৰ ভিডিঅ' দি থাকে এতিয়া, এতিয়া আৰু একদিন ছাগলীৰ মাংস খাই লেবেল দি আছে, এদিন পাৰ মাংস খাই লেবেল দি আছে। একচুৱেলিটো লেবেল দিয়াৰ কথা নহয় আৰু, যিহেতু গমে পাইছে তেওঁৰ ইমান বেমাৰ, তো ডক্টৰে কৈছে যে মানে কি যিহেতু বহুত মানে তেজ গৈছে, সেইকাৰণে ভাল ভাল বস্তু খাব দিছে। আৰু তেওঁ মানুহটো আগতকৈ বহুত মানে লাইন শ্বৰ্ট কৰাৰ পৰা বহুত শুকায়ো গৈছে, তো সেইকাৰণে আৰু কৈছে যে ছাগলী মাংস এনেকৈ আৰু ভাল ভাল বস্তু খাব দিছে আৰু। তো প্লিজ সেইটো মানে কি আজিকালি কিছুমান ভিডিঅ' কৰিছোঁ যদিও মানে ভয় লাগে, মানুহে ট্ৰল কৰিব, বেয়া কমেণ্ট কৰিব, কিন্তু বেয়া কমেণ্ট কৰিব লগা একো নাই। আৰু মই এতিয়া কি ভিডিঅ'টো নকৰিলেও হয়, মানে ভিডিঅ'টো কৰা এইটোৱে কাৰণ হ'ল, মানে ধৰক মই ইউটিউব কৰিছোঁ, মানে ময়ো বিচাৰোঁ মানে বেলেগৰ দৰে ভিডিঅ' দিবৰ কাৰণে, বা মই কি কৰি আছোঁ কি কৰা নাই, তো সেই আৰু জাষ্ট ডেইলি ব্লগ হিচাপে আৰু এইটো লৈ যাওক। কিছুমানে ভাবিব পাৰে ভিউজৰ কাৰণে কৈছোঁ, অভিয়াছলি ভিউজৰ কাৰণে কৰিছোঁ। আৰু ইউটিউবটো খুলিছোঁ, নতুন এটা যাত্ৰা আৰম্ভ কৰিছোঁ, কষ্ট কৰি আছোঁ, ইমান এটা ইজি প্ৰচেছ নহয়। মই আপোনালোকক আগতেও কৈছোঁ আৰু এতিয়াও বাৰে বাৰে কওঁ, ইমান এটা ইজি নহয়, কাৰণ ইউটিউবটো এটা বিজনেছ হয়, এইটোত ইনভেষ্ট কৰিবৰ কাৰণে মানুহৰ পইচা লাগিব। কি ক'ম আৰু ইউটিউবৰ মোৰ আজিলৈকে ইউটিউবত মানে কিমান পইচা মই ইনভেষ্ট কৰিছোঁ, কিমান পইচা খৰচ কৰিছোঁ, মই মানে এটা ব্লগত মানে স্পেচিয়েলকৈ মানে সেইটো ব্লগ বনাই দিম। তো সেই আৰু ভিডিঅ'টোৰ মাজতে এইখিনি কথা কৈ দিলোঁ, প্লিজ কোনো মানে বেয়াকৈ ভাবি নল'ব আৰু যে গিৰিয়েকৰ বেমাৰ তাই মানে ভিডিঅ' কৰি আছে। তো দৈনন্দিন জীৱনতো চলিবই লাগিব, মানুহৰ সুখ দুখ আহে, মানুহৰ ভাল বেয়া তাৰে মাজতে আমি চলিব লাগিব। তো বাদ দিয়া বাৰু, খোৱাদটো কিয় নষ্ট কৰোঁ, খোৱাদ লওঁ মানে কি ভাত বহুত লৈ ল'লোঁ। মই কৈছিলোঁ মই দেৰিকৈ মানে ভাত খাইছোঁ, ভাত খাব ইচ্ছাই নাছিলে, তথাপি ব্লগটো হৈ যাওক বুলি খালোঁ। আৰু অলপ অলপ ভোক লাগিছে, আৰু জানেই নহয় ঘৰত মাছ মাংস থাকিলে মানে যিমান পেট ভৰ্তি হৈ থাকিলেও ভোক লাগিব, তো বোলো ভাতকেইটা খাই লওঁ। মাংস নাখাওঁ গাইছ, টেঙা নিদিয়া খাই চেষ্টা কৰিম।
মাংসখিনি ভাল লাগিছে, গৰমত আৰু এই টেঙাখিনিহে বেছি ভাল লাগিছে। টেঙা মাছে টেঙা আৰু কল পচলা খাৰ। গৰৈ মাছৰ পিছ কিমান ডাঙৰ হৈছে ভাবক, গৰৈ মাছটো মানে কিমান ডাঙৰ আছে, বহুত ডাঙৰ আছে গৰৈ মাছটো। গাইছ মোৰ পেট ফাটি যাব, নধৰে আৰু। Finally fish. Ito nga, ano ba? Ay. So guys, rice is for you. Pet pura full. এতিয়া আৰু মস্তিকে ফেনৰ বতাহত পাকাত দি দিম। তো গাইজ ভাত খাই হৈ গ'ল, একদম ফিনিছ কৰিলোঁ। তো গাইজ ভাত খাই হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটি ভিডিঅ' লাগে